Hello friends, মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। আজি মই লৈ আহিছো ভেদাইলতা আৰু মাছৰ জোল। তাৰ বাবে মই ভেদাইলতা আদা নহৰু একেলগে গ্ৰাইণ্ড কৰি লৈছো, লগতে পিয়াজ কুটি লৈছো সৰু সৰুকৈ, কেইটামান চেনিপুঠি মাছ আৰু এটা আলু বইল কৰি লৈছো। এতিয়া গেছত এখন কেৰাহী পাতি লৈ অলপ মিঠাতেল দি তাতে মাছকেইটা এটা এটাকৈ ফ্ৰাই কৰি লৈছো। মাছকেইটা ভাজি মোৰ হৈ গৈছে আৰু মই এখন প্লেটত মাছকেইটা কাঢ়ি লৈছোঁ। কেইটামান পাঁচফোৰণ দিছোঁ, কাটি লোৱা পিঁয়াজখিনি দিছোঁ, অকণমান লৰাই দিছোঁ, লগতে গ্ৰাইণ্ড কৰি লোৱা ভেদাইলতা পেষ্টখিনি দিছোঁ আৰু বইল কৰি লোৱা আলুটো দি দিছোঁ। এতিয়া মই জোখমতে হালধি আৰু নিমখ দিছোঁ। ইয়াৰ পাছতে মই ফ্ৰাই কৰি লোৱা মাছকেইটা জোলখিনি দি দিছোঁ আৰু অলপ উতলিবলৈ দিছোঁ। তৰকাৰীখিনি প্ৰায় হৈ গৈছে। এনেদৰে সকলোৱে খাই চাগে, যিসকলে খোৱা নাই তেওঁলোকেও খাই যাবচোন, স্বাস্থ্যৰ বাবে খুবেই উপকাৰী এবিধ ব্যঞ্জন। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। লগতে মোৰ চেনেলটি যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।